নমস্কাৰ বন্ধু বান্ধৱীসকল, মই জাকাৰি আহমেদ আৰু আপোনালোকে চাই আছে টেকনিকেল এছামিজ। গতিকে মোৰ চেনেলত সকলোকে স্বাগতম জনাইছোঁ আৰু আজিৰ ভিডিঅ'টো খুবেই ইম্পৰ্টেণ্ট হ'বলৈ গৈ আছে, কিয়নো আজি আলোচনা কৰিম যে ইনষ্টাগ্ৰামৰ ফলোৱাৰ্ছবোৰ কেনেকৈ বঢ়ায় সেইটোৰ বিষয়ে আলোচনা কৰিম। আপোনাৰ ইনষ্টাগ্ৰামৰ একাউণ্টত ফলোৱাৰ্ছবোৰ কেনেকৈ ইনক্ৰিজ কৰিব সেইটোৰ বিষয়ে আৰু আজি সম্পূৰ্ণ এই ভিডিঅ'টোত আলোচনা কৰিম। গতিকে ভিডিঅ'টো একদম শেষলৈকে চাব, স্কিপ নকৰিব। যদি স্কিপ কৰে আপোনালোকে একো বুজি নাপাব। গতিকে আহক আমি ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। বন্ধুসকল, আপোনালোকে পোনপ্ৰথমে এই এপটো অ'পেন কৰিব। এই এপটো কেনেকৈ ডাউনলোড কৰে সেইটো মই পিছত কৈ দিম। গতিকে আগতে মই এইটো অ'পেন কৰোঁ। অ'পেন কৰাৰ পিছত আপোনালোকে কি কৰিব, অলপ সময় ৱেইট কৰিব। এইটো লোডিং হৈ আছে। গতিকে ইয়াত আপোনালোকে দেখা পাইছে যে চেঞ্জ লেংগুৱেজ। ইয়াত আপোনালোকে ক্লিক কৰিব আৰু ইয়াত ইংলিছ ছিলেক্ট কৰি দিব। ইংলিছ ছিলেক্ট কৰি দিয়াৰ পিছত আপোনালোকে লগ ইন উইথ ইনষ্টাগ্ৰাম একাউণ্ট। ইয়াত আপোনালোকে ক্লিক কৰি দিব। তাৰপিছত আপোনালোকে ইয়াত তিনিটা অপশ্যন দেখি আছে, চাই আছে। গতিকে আপোনালোকে এটা কাম কৰিব, লগ ইন উইথ নিউ মেথড ইয়াত ক্লিক কৰি দিব। ইয়াত ক্লিক কৰি দিয়াৰ পিছত আপোনালোকে অলপ সময় ৱেইট কৰিব। গতিকে এইটো লোডিং হৈ আছে, অলপ সময় ৱেইট কৰক। বন্ধুসকল, আপোনালোকে ইয়াত চাই আছে যে ফোন নম্বৰ, ইউজাৰ নেম আৰু ইমেইল আৰু পাছৱৰ্ড। গতিকে আপোনালোকে যিটো ফেক একাউণ্ট ক্ৰিয়েট কৰিছে সেই ফেক একাউণ্টৰ ইউজাৰ নেম আৰু পাছৱৰ্ডটো ইয়াত দিব লাগিব। ফেক একাউণ্ট কেনেকৈ ক্ৰিয়েট কৰে সেইটোৰ বিষয়ে মই অলৰেডি ভিডিঅ' বনাইছোঁ। গতিকে আপোনালোকে যদি এতিয়ালৈকে চোৱা নাই, গতিকে ভিডিঅ' লিংকটো মই ডিছক্ৰিপশ্যন বক্সত দিম আৰু আই বটনত আপোনালোকে পাই যাব। গতিকে সেইটো চাই আপোনালোকে ফেক একাউণ্ট কেনেকৈ ক্ৰিয়েট কৰে সেইটো চাই আপোনালোকে ক্ৰিয়েট কৰিব পাৰিম। গতিকে মই ফেক একাউণ্টৰ ইউজাৰ নেম আৰু পাছৱৰ্ডটো দিওঁ। বন্ধুসকল, মই ইউজাৰ নেম আৰু মই পাছৱৰ্ডটো ফিল কৰিলোঁ। গতিকে ইয়াত লগ ইন ইয়াত ক্লিক কৰি দিব আপোনালোকে। ইয়াত ক্লিক কৰি দিয়াৰ পিছত আপোনালোকে কি কৰিব, অলপ সময় ৱেইট কৰিব। গতিকে এইটো লোডিং হৈ আছে। আপোনালোকৰ সন্মুখত এইটো এটা নতুন ইণ্টাৰফেচ খোল খাব। গতিকে অলপ সময় ৱেইট কৰক। আপোনালোকে এতিয়া চাই আছে ইয়াত বিভিন্ন ধৰণৰ অপশ্যন আপোনালোকে চাই আছে। গতিকে ইয়াত কনফাৰ্ম ইয়াত ক্লিক কৰি দিব। ডেইলি কইন্স, গতিকে আপুনি ডেইলি ইয়াত কইন্স কালেক্ট কৰিব পাৰিব, সেইটো বিষয়ে মই আলোচনা কৰিম। গতিকে আপুনি কনফাৰ্মত ক্লিক কৰি দিব। ক্লিক কৰি দিয়াৰ পিছত ইয়াত স্কিপ কৰি দিব। আপোনাৰ এতিয়া কইন আছে 15টা কইন আছে। গতিকে আপুনি কালেক্ট কৰিব লাগিব 200টা কইন। 200টা কইন কালেক্ট কৰিলে আপুনি 100টা ফলোৱাৰ্ছ ল'ব পাৰিব আপোনাৰ একাউণ্টত। বন্ধুসকল, আপোনালোকে কি কৰিব, ফ'ল' এণ্ড গেট কইনছ। ইয়াত আপোনালোকে ক্লিক কৰি দিয়াৰ লগে লগে আপোনাৰ কইনছটো ইনক্ৰিজ হ'বলৈ আৰম্ভ হ'ব। গতিকে ইয়াত 16 আছিল, এতিয়া 17 কইন মোৰ কালেক্ট হৈ গ'ল। গতিকে এনেকুৱা কৰিলে বহুত সময়ৰ প্ৰয়োজন। গতিকে সেইকাৰণে আপোনালোকে কি কৰিব, অটো মোড ইয়াত ক্লিক কৰি দিলে আপোনালোকে এইটো আনলিমিটেড কইন কালেক্ট হৈয়ে থাকিব। কিন্তু আৰু এটা কথা, এই যে ফেক একাউণ্ট আপুনি যিটো ক্ৰিয়েট কৰিলে সেই ফেক একাউণ্ট দি আপোনালোকে এদিনত মাত্ৰ কেৱল 200টা ফলোৱাৰ্ছ ল'ব পাৰিব। তাৰ ওপৰত যদি ল'ব বিচাৰে তেনেহ'লে আপোনাৰ ফেক একাউণ্টটো বেন কৰি দিব। গতিকে কেনেকৈ অৰ্ডাৰ দিব লাগে, গতিকে ইয়াত অৰ্ডাৰত আহি আপোনালোকে কি কৰিব পাৰিব, ফলোৱাৰ্ছবোৰ ইনক্ৰিজ কৰিব পাৰিব। 200টা কইনত 100টা ফলোৱাৰ্ছ আপোনালোকে ল'ব পাৰিব। গতিকে আপুনি যিমান কইন কালেক্ট কৰিব সিমানে আপুনি ফলোৱাৰ্ছ ইনক্ৰিজ কৰিব পাৰিব। গতিকে সেইকাৰণে অলপ বেক আহি যাওঁ। বেক অহাৰ পিছত আপোনালোকে কি কৰিব, এনেকৈ কালেক্ট কৰিলে বহু সময়ৰ প্ৰয়োজন হয়। গতিকে সেইকাৰণে আপোনালোকে এটা কাম কৰিব, অটো মোডত আপোনালোকে ক্লিক কৰি দিয়াৰ লগে লগে এইটো আনলিমিটেড তাৰমানে ইনক্ৰিজ হৈ থাকিব। গতিকে আপোনালোকে ইয়াত ক্লিক কৰি দিয়ক। ইয়াত ক্লিক কৰি দিয়াৰ পিছত কণ্টিনিউ ষ্টাৰ্ট অটো ফ'ল' প্লাছ ইয়াত ক্লিক কৰি দিয়ক। ইয়াত ক্লিক কৰি দিয়াৰ লগে লগে এইটো আপোনাৰ কি হ'ব, আপোনাৰ কইনবিলাক ইনক্ৰিজ হ'বলৈ আৰম্ভ হ'ব। গতিকে মই এতিয়া চাওক, মোৰ 20 কইন মই কালেক্ট কৰিলোঁ অলৰেডি। গতিকে মই 200টা কইন কালেক্ট কৰাৰ পিছত আপোনালোকক সম্পূৰ্ণ প্ৰচেছটো আকৌ ক'ম। গতিকে ভিডিঅ'টো একদম শেষলৈকে চাব। যদি স্কিপ কৰে তেনেহ'লে একো বুজি নাপাব, পিছত আৰু ক'ব যে কি শিকায় এইবিলাক। ভিডিঅ'টো একদম শেষলৈকে চাব। ফাইনেলি বন্ধুসকল, মোৰ 200টা কইন অলৰেডি মোৰ কালেক্ট হৈ গ'ল। গতিকে এতিয়া ফলোৱাৰ্ছৰ যিটো অৰ্ডাৰটো কেনেকৈ লগায় সেইটোৰ বিষয়ে আলোচনা কৰিম। গতিকে ভিডিঅ'টো একদম শেষলৈকে চাব, স্কিপ নকৰিব। স্কিপ কৰিলে আপোনালোকে একো বুজি নাপাব। আৰু আপোনালোকে ইয়াত চাই আছে যে মেনু লিখা আছে। ইয়াত 3 লাইন আছে। ইয়াত ক্লিক কৰিব। ইয়াত ক্লিক কৰাৰ পিছত অৰ্ডাৰ 2 নম্বৰ, ইয়াত অৰ্ডাৰ ক্লিক কৰি দিব। অৰ্ডাৰ ক্লিক কৰি দিয়াৰ পিছত আপোনাৰ যিমান তাৰমানে কইন আছে আপুনি সিমানকেইটা ফলোৱাৰ্ছ ল'ব পাৰিব। মোৰ 200টা কইন আছে, মই 200টা কইনত 100টা ফলোৱাৰ্ছ ল'ব পাৰিম। গতিকে ইয়াত আপোনালোকে চাই আছে যে ID অফ ইউজাৰ টু চাৰ্চ। ইয়াত আপোনাৰ যিটো ৰিয়েল একাউণ্ট হয়, ৰিয়েল একাউণ্টৰ IDটো ইয়াত চাৰ্চ কৰিব। চাৰ্চ কৰাৰ পিছত আৰু এটা কথা, যদি আপোনাৰ একাউণ্টটো প্ৰাইভেট হয় তেনেহ'লে আপোনালোকে ফলোৱাৰ্ছ ল'ব নোৱাৰিব। গতিকে পাব্লিক একাউণ্ট হয় তেনেহ'লে আপোনালোকে ল'ব পাৰিব, প্ৰাইভেট হ'লে নোৱাৰিব। গতিকে আপোনাৰ যিটো ৰিয়েল একাউণ্ট হয় সেই একাউণ্টৰ ইউজাৰ নেমটো ইয়াত চাৰ্চ কৰিব। গতিকে মই চাৰ্চ কৰোঁ যে
সো সার্চ কৰি দিব আপোনালোকে সার্চ কৰি দিয়াৰ পিছত আপোনালোকে কি অলপ সময় ৱেইট কৰিব সো আপোনালোকৰ সন্মুখত শ্ব' হৈছে আপোনাৰ যিটো একাউণ্টৰ পিকচাৰটো ইয়াত শ্ব' হ'ব সো আপোনালোকে ইয়াত ক্লিক কৰি দিব সো ইয়াত ক্লিক কৰি দিয়াৰ পিছত আপোনালোকে কি কৰিব ইয়াত মোৰ ফলোৱাৰ্ছ এতিয়া কিমান আছে যে 275টা মোৰ ফলোৱাৰ্ছ আছে এই একাউণ্টত গতিকে মই এতিয়া ফলোৱাৰ্ছবোৰ সেন্ড কৰিম মোৰ সেই একাউণ্টলৈ সেন্ড কৰিম গতিকে চাওক আপোনালোকে সেন্ড অৰ্ডাৰ ইয়াত ক্লিক কৰি দিব ইয়াত ক্লিক কৰি দিয়াৰ পিছত ইয়াত ক্লিক কৰিব ইয়াত ক্লিক কৰি দিয়াৰ পিছত অলপ সময় ৱেইট কৰিব ভিউ অৰ্ডাৰ ইয়াত ক্লিক কৰি দিব সো ইয়াত ক্লিক কৰি দিয়াৰ পিছত মই ৰিকুৱেষ্ট কৰিছোঁ 110টা ফলোৱাৰ্ছৰ কাৰণে মই ৰিকুৱেষ্ট কৰিছোঁ অলৰেডি 4টা ৰিচিভ হৈ গ'ল গতিকে ৰিফ্ৰেছ কৰিব আৰু আপোনাৰ একাউণ্টত এই ফলোৱাৰ্ছবোৰ গৈ আছে গতিকে মোৰ কমপ্লিট হৈ গ'ল মই এতিয়া আপোনালোকক মই একাউণ্টত মই যাই পিনে আপোনালোকক দেখাই আছোঁ কেনেকৈ মোৰ ফলোৱাৰ্ছবোৰ হ'ল সো আপোনালোকে চাওক মোৰ 100টা ফলোৱাৰ্ছ অলৰেডি ইয়াত আহি গৈছে শ্ব' হৈছে আপোনালোকে চাই আছে সো ইয়াত আপোনালোকে ক্লিক কৰি দিয়াৰ পিছত আপোনালোকে চাওক এতিয়া মোৰ কিমানকেইটা ফলোৱাৰ্ছ এতিয়া আহি গ'ল সো আপোনাৰ একাউণ্টত ক্লিক কৰিব মোৰ 275টা ফলোৱাৰ্ছ আছিল গতিকে ইয়াত কিমানকেইটা ইনক্ৰিজ হৈছে মই আপোনাক এতিয়া দেখাইছোঁ দেখক সো আপোনালোকে চাওক ইয়াত মোৰ ফলোৱাৰ্ছ কিমানকেইটা হ'ল 466 ফলোৱাৰ্ছ মোৰ এতিয়া হৈ গ'ল গতিকে আৰু আহিয়ে আছে ৰিফ্ৰেছ কৰিব আৰু আপোনাৰ একাউণ্টত ফলোৱাৰ্ছবোৰ বাঢ়িয়ে থাকিব গতিকে চাওক মোৰ একাউণ্টত কিমানকেইটা আছিল 275টা আছিল আৰু এতিয়া 466টা হৈ গৈছে গতিকে এপ্লিকেশ্যনটো কেনেকৈ ডাউনলোড কৰিব লাগে সেইটোৰ বিষয়ে মই এতিয়া আলোচনা কৰিম সো বন্ধুসকল আপোনালোকে কি কৰিব আপোনালোকৰ যিটো মোবাইলৰ ক্ৰম ব্ৰাউজাৰ আছে ক্ৰম ব্ৰাউজাৰটো অ'পেন কৰিব অ'পেন কৰাৰ পিছত আপোনালোকে কি কৰিব সাৰ্চ বাৰত সাৰ্চ কৰিব ইয়াত সাৰ্চ কৰি দিব নিত্ৰ ফলোৱাৰ্ছ NITRO নিত্ৰ ফলোৱাৰ্ছ APK এইটো লিখি সাৰ্চ কৰি দিব নিত্ৰ ফলোৱাৰ্ছ APK লিখি আপোনালোকে PK লিখি সাৰ্চ কৰিব সো সাৰ্চ কৰি দিয়াৰ পিছত অলপ সময় ৱেইট কৰি প্ৰথমটো যিটো ৱেবছাইট আপোনালোকে দেখা পাইছে ইয়াত আপোনালোকে ক্লিক কৰি দিব সো ইয়াত ক্লিক কৰি দিয়াৰ পিছত আপোনালোকে অলপ স্ক্ৰল ডাউন কৰিব যাতে পেজটো লোডিং হয় সো লোডিং হোৱাৰ পিছত আপোনাৰ সম্পূৰ্ণ লোডিং হোৱাৰ পিছত আপোনালোকে একেবাৰে ওপৰলৈ আহিব আৰু অলপ স্ক্ৰল ডাউন কৰি ডাউনলোড APK ইয়াত ক্লিক কৰিব সো ইয়াত ক্লিক কৰি দিয়াৰ পিছত এটা এড আহিছে আপুনি এইটো কেনচেল কৰি দিব সো আপোনালোকে ইয়াত পাইছে যে ডাউনলোড প্ৰচেছৰ 9 ছেকেণ্ড পিছতে এইটো অট'মেটিকেলি আপোনাৰ মোবাইলত ডাউনলোড হৈ যাব গতিকে হোৱাৰ পিছত আপোনালোকে ইনষ্টল কৰিব ফেক একাউণ্টত যাই পিনে সেই ফেক একাউণ্টৰ ইউজাৰ নামৰ পাছৱৰ্ডটো দি দিব তেতিয়া হৈ যাব আপোনালোকে দেখা পাইছে যে ইয়াত ডাউনলোডৰ অপশ্যনটো আহি গৈছে অ'কে কৰিলে ডাউনলোড ষ্টাৰ্ট হ'ব গতিকে মই নকৰোঁ কিন্তু মই আগতীয়াকৈ এইটো ডাউনলোড কৰি থৈছোঁ সেইকাৰণে মই এতিয়া আৰু নকৰোঁ